চিমেণ্ট চাপৰি সন্মিলিত নাৰী ঐক্য বিকাশ আৰু সুৰক্ষা মঞ্চৰ উদ্যোগত আজি চিমেণ্ট চাপৰি জয়া ক্ষেত্ৰত দ্বিতীয় বাৰ্ষিক জয়া স্মৃতি দিৱস উদযাপন কৰা হয়। দিৱসৰ পুৱা সামূহিক চাফাই, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণৰ পাছত পুৱা 10:30 অনুষ্ঠিত কৰা সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক সাংবাদিক উমেশ চেতিয়াই। পুৱা 12 বজাত মঞ্চ উদ্বোধন কৰে চিমেণ্ট চাপৰি গাঁও পঞ্চায়তৰ সভাপতি ডম্বৰু কোঁৱাৰে। দিনৰ 1 বজাৰ পৰা উদযাপন সমিতিৰ সভানেত্ৰী ৰাণু গগৈৰ সভাপতিত্বত অনুষ্ঠিত কৰা চিমেণ্ট চাপৰি সন্মিলিত নাৰী ঐক্য বিকাশ আৰু সুৰক্ষা মঞ্চৰ সহকাৰী সম্পাদিকা লখিমী বৰী শইকীয়াই আধৰা মুকলি সভাখন উদ্বোধন কৰি পশ্চিম চিমেণ্ট চাপৰি আদৰ্শ হাইস্কুলৰ সহশিক্ষয়িত্ৰী স্বৰ্ণলতা ফুকনে সতী জয়মতীৰ আদৰ্শ আৰু ত্যাগৰ নিদৰ্শন দাঙি ধৰি বহুমূলীয়া বক্তব্য ৰাখে। চিমেণ্ট চাপৰি সন্মিলিত নাৰী ঐক্য বিকাশ আৰু সুৰক্ষা মঞ্চৰ সদস্যসকলে সমবেত সংগীত পৰিৱেশনেৰে আৰম্ভ হোৱা মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি নাট্যকাৰ বিশিষ্ট সাহিত্যিক হেমন্ত বৰপাত্ৰ গোহাঁয়ে কয়, অসমীয়াৰ অস্তিত্ব আৰু স্বাভিমান ৰক্ষাৰ বাবে নিজৰ স্বজাতিৰ হকে জীৱন উৎসৰ্গা কৰি যোৱা সতী জয়মতীয়ে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি সতীত্বৰ যি চানেকি দি থৈ গ'ল সেয়া পৃথিৱীতে বিৰল বুলি বক্তব্য ৰাখি আমাৰ মাজত প্ৰজন্মই সতী জয়মতীৰ ত্যাগ আৰু আদৰ্শ সদায় জীয়াই থাকিব বুলি ভাষণ আগবঢ়ায়। চিমেণ্ট চাপৰি সন্দিকৈ মিলন গাঁৱৰ বোৱাৰী জেং বিহু দলে নৃত্য প্ৰদৰ্শন কৰা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ডক্টৰ কবিতা গগৈ, চিমেণ্ট চাপৰি মহাবিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ বুলি গগৈ, অৱসৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দিলীপ কুমাৰ গগৈ, আমন্ত্ৰিত অতিথি হিচাপে অৱসৰপ্ৰাপ্ত শিক্ষক তুলন ফুকন, চিমেণ্ট চাপৰি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক টংকেশ্বৰ বৰুৱা, অৱসৰপ্ৰাপ্ত শিক্ষক নগেন শৰ্মা, পশ্চিম চিমেণ্ট চাপৰি মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সুচেন কোঁৱৰ, চিমেণ্ট চাপৰি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ডক্টৰ ৰুণু গগৈ, চিমেণ্ট চাপৰি আঞ্চলিক বৰনামঘৰ পৰিচালনা সমিতিৰ সম্পাদক হেমন্ত গগৈ প্ৰমুখ্যে কেইবাজনো সমাজকৰ্মী, শিক্ষক, জনগোষ্ঠীয় নেতা উপস্থিত থাকে। সন্ধিয়া 6 বজাত বন্তি প্ৰজ্বলন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ভৱানী দুৱাৰাই। সন্ধিয়া 7 বজাত অনুষ্ঠিত কৰা সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰে চিমেণ্ট চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শচীন দলে। অনুষ্ঠানত চিমেণ্ট চাপৰি সন্মিলিত নাৰী ঐক্য বিকাশ আৰু সুৰক্ষা মঞ্চৰ দ্বাৰা সতী জয়মতী নাট প্ৰদৰ্শন কৰা হয়। ইপিনে লামাজান মাজৰবাৰী আঞ্চলিক মহিলাসকলৰ উদ্যোগত লামাজান বিহুতলীত অনুষ্ঠিত কৰা হয় দ্বিতীয় বাৰ্ষিক জয়া স্মৃতি দিৱস। দিৱসৰ পুৱা ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ পাছত গছপুলি ৰোপণ কৰে বিশিষ্ট সমাজকৰ্মী ফুলেন চুতীয়াই। পুৱা 9:30 পৰা উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে চমকং গাঁও পঞ্চায়তৰ সভাপতি চুকুৰাম ব্ৰহ্মই। দুপৰীয়া 1 বজাৰ পৰা উদযাপন সমিতিৰ কাৰ্যকৰী সভানেত্ৰী লক্ষীমাই বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত কৰা মুকলি সভাখন উদ্বোধন কৰে সমাজ সেৱিকা হেমপ্ৰভা নাথে। মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই ৰামধন দিখাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰদীপ দুৱাৰাই। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে চেঙাজান মাজৰবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক গন্ধেশ্বৰ গগৈ, চেঙাজান মাজৰবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰামধন নাথ, গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ইন্দ্ৰ বৰবৰুৱা, সমাজকৰ্মী যোগেন গগৈ প্ৰমুখ্যে কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সন্ধিয়া 6 বজাত মঞ্চ উদ্বোধন কৰে শিক্ষক প্ৰশান্ত শইকীয়াই। ইয়াৰ পাছতেই চিমেণ্ট চাপৰি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত ইজেবেলা নাট্যগোষ্ঠীৰ সহযোগত পৰিৱেশ সংৰক্ষণৰ ওপৰত যাই লাং থাকি লাং নাটক পৰিৱেশন কৰা হয় আৰু সন্ধিয়া 7:30 পৰা কাশী বৰুৱাৰ পৰিচালনাত সতী জয়মতী নাট প্ৰদৰ্শন কৰা হয়। আজি আমি সতী জয়মতী স্মৃতি দিৱস উদযাপন কৰিছোঁ। ইয়াৰ মূল উদ্দেশ্য হৈছে সতী জয়মতীক আমি বিশ্ব দৰবাৰত জিলিকাব বিচাৰোঁ। সতী জয়মতী কেৱল আহোম ৰমণীয়ে নহয়,
তেওঁ এগৰাকী আমাৰ দেশৰ এগৰাকী বীৰংগনা। আমি দিনজোৰা কাৰ্যসূচীয়ে এই অনুষ্ঠানটো উদযাপন কৰিছোঁ। আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আছিলে আৰু স্মৃতি তৰ্পণ আছিলে। তাৰপিছতে আমাৰ মুকলি সভা, আৰু এই মুকলি সভাত আমাৰ সভানেত্ৰী কৰিছে ৰুণু গগৈ বাইদেৱে। সাংস্কৃতিক শোভাযাত্ৰাৰ বিশেষভাৱে অংশগ্ৰহণ কৰিছিল ধেমাজি ৰত্ন উমেশ চেতিয়া ডাঙৰীয়া, তেখেত বিশিষ্ট সাহিত্যিক সাংবাদিক। থকা দিনবোৰত আমি চিমেণ্ট চাপৰি সন্মিলিত নাৰী ঐক্য মঞ্চৰ ফালৰ পৰা আমি এইষাৰে ক'ব বিচাৰোঁ যে মহিলাসকল ওলাই আহক, উদ্যমী হওক। এই মহিলাসকলৰ গাত এই মহিয়সী যিগৰাকী ব্যক্তি জয়মতীৰ নিচিনা হ'বলৈ, জয়মতীৰ নিচিনা এগৰাকী জন্ম হ'বলৈ আমি ৰাইজক গোহাৰি জনাওঁ, আহ্বান কৰোঁ। আমাৰ মহিলা সমাজত যাতে জয়মতী সদায় জীয়াই থাকে তাই আমি কামনা কৰোঁ। ধন্যবাদ। কেৱল এই কথাটোতে সীমাবদ্ধ নাথাকি ইয়াৰ যোগেদি আৰু বেলেগ ধৰণে প্ৰগ্ৰামবিলাক কৰিব পাৰি নেকি, বেলেগ ধৰণে মানুহৰ মাজলৈ লৈ যাব পাৰি নেকি চিন্তাবিলাক, বা জয়মতীৰ আদৰ্শ বা আমাৰ বুৰঞ্জীৰ সচেতনতা সমাজ এখন আগবঢ়াই নিবলৈ আমাৰ যিখিনি সামাজিক দায়বদ্ধতা দৰকাৰ জয়মতীৰ নিচিনাকৈ, সেইখিনি গাঁৱে ভূঞে, কাৰণ ইয়ালৈতো বহুত কম মানুহ আহিছে, গতিকে বাকী যিসকল মানুহ ইয়ালৈ অহা নাই অংশগ্ৰহণ কৰিলে তেওঁলোকৰ ওচৰলৈ লৈ যাব পাৰি নেকি বেলেগ কিবা কিবি প্ৰক্ৰিয়াৰে, সেই কথাটোও ভাবিব লাগে। লগতে জয়মতীটো আমি বুৰঞ্জীত যিধৰণে পঢ়িছোঁ আৰু বুৰঞ্জীত পঢ়া মতে জয়মতীয়ে গিৰিয়েকৰ কথা নকোৱাৰ কাৰণে চাওদাঙে শাস্তি বধ কৰিলে, আমি কথাটো তেনেকৈ জানিছোঁ। গতিকে এইটোতো মই বুৰঞ্জীৰ ছাত্ৰও নহয় বা বুৰঞ্জীৰ বিষয়টোৰ ওপৰত মোৰ বিশেষ দখল নাই, গতিকে মই ঠিক সেই বিষয়ে ইমান মন্তব্য দিব নগৈছোঁ। কিন্তু এটা কথা ঠিক যে মই সেই কথাষাৰ যে বহু সময়ত মানুহে কথাটো নজনাৰ কাৰণেও নক'ব পাৰেতো। জয়মতীয়ে যে মানে গিৰিয়েকৰ বতৰা জানেই তেনেকুৱাতো কোনো বদ্ধমূল ধাৰণা এটা লোৱাও উচিত নহয়, কাৰণ জয়মতীয়ে মানে গদাপাণি পলাই গৈছে, পলাই যোৱা মানুহ এজনে কোনদিনা ক'ত আছেগৈ, কি দিন আছেগৈ সেইটোতো জয়মতীয়ে নাজানিবও পাৰে। আৰু ডাঙৰ কথাটো হ'ল যে জয়মতীকতো চাওদাঙৰ জিম্মাতে ৰখা হ'ল 14 দিন, তেওঁতো যোগাযোগো নাই গিৰিয়েকৰ লগত, গতিকে তেওঁ নাজানিব পাৰে। কিন্তু কথাটো তেওঁ মিছা কথা কৈ নিজকে দুখমুক্ত কৰিবলৈ চেষ্টা নকৰিলে, নিজে বাচিবলৈ চেষ্টা নকৰিলে, আৰু তেওঁৰ দেশখনৰ প্ৰতি, দেশত যিটো অৰাজকতা চলি আছে সেই অৰাজকতাটো শেষ হওক, সেই কথা বহুতকৈ পোহৰ বাচি যাওক, এই কথাষাৰ তেওঁ নিশ্চয় চিন্তা কৰিলে, যাৰ কাৰণে তেওঁ নিজৰ জীৱনটোকো তুচ্ছ জ্ঞান কৰিলে। গদাপাণিক ৰক্ষা কৰা মানে অকল গদাপাণিক ৰক্ষা কৰা নহয়, এটা জাতিক ৰক্ষা কৰা, কাৰণ সেই সময়ে অৰাজকতাটো দূৰ কৰিবৰ কাৰণে উপযুক্ত মানুহ আছিলে গদাপাণি, মানে সেই কথাষাৰ জয়মতীয়েও বুজি পায়। গতিকে গদাপাণি যদি নিৰাপদে থাকে। লামাজান মাজৰবাৰী অঞ্চলত আজি আমি দ্বিতীয় বাৰ্ষিক অধিৱেশন হিচাপে জয়া স্মৃতি দিৱস আমি উদযাপন কৰিছোঁ। তাৰে আজি তৃতীয় কাৰ্যসূচী এই শোভাযাত্ৰা আমি খুব চমুকৈ আমাৰ টাইমমতে আমি কৰিব নোৱাৰাৰ কাৰণে, আৰম্ভ কৰিব নোৱাৰাৰ কাৰণে আমি খুব চমু জেগাত একেবাৰে আমি শোভাযাত্ৰাটো আৰম্ভ কৰিছোঁ। আমি সফল হৈছোঁ বুলি আমি ভাবি ইয়াত আমাৰ প্ৰায় 4খনমান গাঁৱৰ ৰাইজে আমাক 4-6খনমান গাঁৱৰ ৰাইজে আমাৰ লগত সহযোগ কৰিছে। লামাজান মাজৰবাৰী এনেকৈ কৰি ভালেমানখিনি আমাৰ অসমীয়া গাঁৱৰ যিখিনি ৰাইজ সকলোৱে সহযোগ কৰিছে আমাৰ লগত। বতৰৰ অনুকূল বতৰৰ কাৰণে আমাৰ কিছু ৰাইজ কম হৈছে বাৰু, সেয়েহে আমি হ'লেও আমাৰ জয়া স্মৃতি দিৱসটো আমি জীয়াই ৰাখিবৰ কাৰণে আমি প্ৰচেষ্টা কৰিছোঁ।